Hey guys, welcome back to my YouTube channel. আজি মই এটা ইম্পৰ্টেন্ট টপিকত ভিডিও বনাবলৈ গৈ আছো আৰু এই ভিডিওটো দুখীয়া বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে বেছি দৰকাৰী হ'ব বুলি মই ভাবো। মানে ধৰক এজন দুখীয়া শ্ৰেণীৰ মানুহৰ বেমাৰ হ'ল, এটা ডাঙৰ বেমাৰ হ'ল, তেখেত হস্পিটেলত গ'ল আৰু ডক্টৰে ক'লে যে 1 বা 2 লাখ মান টকা লাগিব সেই বেমাৰটো ঠিক কৰিবলৈ। এতিয়া সেই দুখীয়া মানুহজনে কেনেকৈ ইমানখিনি টকা ক'ৰ পৰা গোটাই আনিব তৎক্ষণাত? আৰু চৰকাৰেতো সকলোকে সহায় কৰিব নোৱাৰে, যদিও মানে কিছুমানক অটল অমৃত কাৰ্ড বা আয়ুষ্মান কাৰ্ড দি সহায় কৰিছে, কিন্তু তথাপিও এনেকুৱা বহুত মানুহ আছে অসমত এতিয়াও যিবিলাকে অটল অমৃত বা আয়ুষ্মান ভাৰতৰ কাৰ্ডে পোৱা নাই আৰু বেনিফিটো পোৱা নাই। এনে ক্ষেত্ৰত কেনেকৈ সেই দুখীয়া মানুহজনে চৰকাৰী পইচাৰে ব্যৱহাৰ কৰি নিজৰ বেমাৰটো ঠিক কৰিব পাৰে, যাতে চৰকাৰৰো একো অসুবিধা নহয় আৰু মানুহজনৰো বেমাৰটো ঠিক হৈ যায়। এই ক্ষেত্ৰতে মই আজি এটা মোৰ চিন্তাধাৰা আগবঢ়াম আপোনালোকৰ আগত। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। তেনেহ'লে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ দিনত প্ৰত্যেকৰে ঘৰে ঘৰে এখন স্কুটি নহ'লে বাইক আছে আৰু বেছি সংখ্যক মানুহে এই স্কুটি বা বাইকখন ক্ৰয় কৰিবলৈ মানে কিনিবলৈ ডিলাৰত প্ৰথমতে গৈ তাত অলপ টকা জমা দিয়ে, তাৰ পিছত মানে যিখিনি বাকী ৰয় টকা সেইখিনি মাহে মাহে ইনষ্টলমেণ্ট হিচাপে পৰিশোধ কৰি দিয়ে ডিলাৰটোক বা ফাইনেন্স কোম্পানীটোক। গতিকে এই ব্যৱস্থাটো মানে মোৰ মতে এই ব্যৱস্থাটো চিকিৎসাৰ ক্ষেত্ৰতো মানে মানুহৰ চিকিৎসাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব লাগে। মানে সেই যিজন দুখীয়া মানুহৰ কথা মই কৈ আছিলোঁ এক্সাম্পল দি আপোনালোকক, সেই দুখীয়া মানুহজনক যিহেতু ডক্টৰে কৈছে 1 বা 2 লাখ টকা লাগিব বেমাৰটো ঠিক কৰিবৰ কাৰণে, আৰু তেওঁতো মানে গোটেইখিনি টকা এবাৰতে দিব নোৱাৰিব। গতিকে চিকিৎসাৰ সময়ত তেওঁ যিমানখিনি টকা পাৰি সেইখিনি দিলে আৰু বাকী যিখিনি থাকিলে সেইখিনি মাহে মাহে তেওঁ ইনষ্টলমেণ্ট হিচাপে বেমাৰটো ঠিক হোৱাৰ পাছত যদি চৰকাৰক বা চৰকাৰী ফাইনেন্স কোম্পানীবিলাকক পৰিশোধ কৰে, তেতিয়া হয়তো তেওঁৰ জীৱনটো ঘূৰাই পাব পাৰে। যেনেকৈ ফাইনেন্স কোম্পানীবোৰে ইনষ্টলমেণ্ট ব্যৱস্থাটো দিয়াৰ আগত কাষ্টমাৰজনক কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া হয়, ঠিক তেনেদৰে চৰকাৰেও সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক দিয়ক, আৰু যোনে এই টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক মানি লৈ নিজে সাজু হৈ আহে মানে আগবাঢ়ি আহে এই সুবিধাটো ল'বলৈ, তেওঁলোকক মোৰ মতে এই সুবিধাটো প্ৰদান কৰিব লাগে। বাছ এইটোৱে আছিলে গাইজ মোৰ কনচেপ্ট মানে ধাৰণা মেডিকেল ট্ৰিটমেণ্টৰ ওপৰত। আপোনালোকে কেনে লাগিল জনাব। কিছুমানে হয়তো নিগেটিভ কমেণ্ট কৰিব পাৰে যে মানুহজন মৰি গ'লে পইচাটো ক'ৰ পৰা পাম, বা এই পইচাটোত সুদ বহুত হ'ব, ইনষ্টলমেণ্ট ব্যৱস্থাত সুদ বহুত হ'ব। কিন্তু গাইজ ইমান জটিলতাৰে নাভাবি যদি অলপ সৰলকৈ ভাবোঁ মানে চিম্পুলকৈ ভাবোঁ, যদি ইনষ্টলমেণ্ট ব্যৱস্থাটোৱে মানে এজন মানুহৰ জীৱনটো ঘূৰাই আনিব পাৰে, তেনেহ'লে ইয়াতকৈ ডাঙৰ আৰু কথা আৰু কি হ'ব পাৰে? আপোনালোকে নিজে এবাৰ ভাবি চাওকচোন। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে।